হে মহাদেৱ আমাৰ নাৰীসকলক ইমান চিন্তা দি পঠালা ইবোৰ যি কি চিন্তা নক এইবোৰ কথা বাদ দিলো কিন্তু ৰাতিপুৱা ভাত সাজ খালে দুপৰীয়া ভাত সাজ কিহে খাম কি চব্জি বনাম সেইটো চিন্তা আকৌ দুপৰীয়া ভাত সাজ খাই ৰাতিলে চিন্তা মানে কি চব্জি বনাম কি নবনাম সেইটো চিন্তা মানে আমাৰ ডেইলি নুগুচাই হৈ গ'ল নুগুচেই তাৰমানে গোটেই মৰা সময়লৈকে থাকিয়ে যাব একদম আৰু ৰাতিপুৱা কি চব্জি বনাও মাথা মাৰি 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 আজি দেওবাৰ মানে একেখিনি শাককে চব্জিকে খাই আমনিও লাগে দিয়কচোন অৱশেষত মানে আমাৰ ইয়াত বাইখন এক পাক ঘূৰা পিছত গম পালো দুটা কলডিল মোৰ পৰা লুকাই আছিলে আৰু এইকেইটা ওখ বুলি মানে কলডিল ওখ গছত লাগি থকা বুলি কোনো খাবলৈ মানে নিবিচাৰে মই কিন্তু নেৰিম কিন্তু একদম লাগি আছে দুটা কলডিল কিন্তু এতিয়া মই পৰা অভিযানত লাগি যাম নেৰিম কিন্তু মই নেৰিম খাইহে এৰিম কলডিল 12টা বাজে 1টা বাজে আজি দেওবাৰ মানে কলডিল খাইহে এৰিম গছ ডাং লৈছো কটাই লৈ লৈছো ৰাতি হ'ব সেইখন মই নোৱাৰিলোগৈ দেই দেউতাক চিঞৰিবলগীয়া হ'ল আৰু দেউতাই পায়নে নোৱাৰে এটা কলডিলে ইমান বিহু দেখাই দিছে দুটা পৰি আছে সেই ইফালে এটা আছে খাবলৈ কেতিয়াবাই হ'ল দেখি পোৱা নাছিলো ভীমকল কলডিল বগা গালত কলা তিল খাইহে এৰিছো আজি ঢাপকে মাৰিলে সেনেকে খাবলৈ ভাল হলে কি হব পাৰিবলৈ যে কষ্ট কটাইখন আছে কটাই লাগে খাবা আজি খোলে একে চাটতে হৈলে এবাৰ হা সেইটো নালাগে পাৰি অৱশেষত দুটা পৰা গ'ল